No idea, no content. No idea, no content. No idea, no content. No idea, no content. ৰেছপন্সিবিলিটিছবিলাকৰ কাৰণে ষ্ট্ৰেছ বহুত বাঢ়ি গৈছে। প্ৰতি সপ্তাহে এটা নতুন ভিডিঅ' দিম বুলি নিজকে প্ৰতিশ্ৰুতি দিছিলোঁ। বাধা বিঘিনি বহুত। মোৰ উদ্দেশ্যৰ সন্মুখত বিধি পথালি দিয়ে থাকে। জ্বৰ কাহ ভাইৰেল ফিভাৰৰ কবলত পৰি 2-3 দিন এনেই গুচি গ'ল আৰাম কৰোঁতে। সুস্থ হৈ যেতিয়া কণ্টেণ্ট বিচাৰিবলৈ বহিলোঁ, ব্ৰেইনৰ ছাৰ্ভাৰ ডাউন। মুঠতে এই দায়িত্ববিলাক বাদ দি ভেকেশ্যন গুচি যাব মন যায়। গোৱা বা মানালী নহয়, বেলেগ এখন গ্ৰহলৈ। বেলেগ এখন গ্ৰহলৈ। এইবিলাক ইম্প্ৰেক্টিকেল কথা। বেলেগ গ্ৰহলৈ পলোৱা, ৰেছপন্সিবিলিটিছ বাদ দি পলাব নোৱাৰি। উপায় নাই। প্ৰব্লেমছবিলাকৰ চলিউশ্যন বিচৰাৰ বাহিৰে অন্য উপায় নাই। কিবা কিবি টেকনিক ইউজ কৰি জোৰ টোৰ তাৰ জোৰা লগাই যেনে তেনে ভিডিঅ'টো বনালোঁ। ইয়াত বহিছোঁ, তাত বহিছোঁ, ভাবোঁ কি ইয়াত বহিলে আইডিয়া আহিব নেকি, তাত বহিলে আইডিয়া আহিব নেকি, বিচনাত পৰি থাকিলে আইডিয়া আহিব নেকি, বহুত কিবা কিবি। আচলতে মোৰ আইডিয়াবিলাক ভাবিলে নাহে, অকস্মাত আহে। অকস্মাত আহে আৰু লগে লগে মই নোটবুকখনত নোট কৰি লওঁ। চাৰ্টেইনিটি নাই যে কাইলৈ মই ভিডিঅ' বনাম আৰু আজি আইডিয়া এটা ভাবিম। নাহিবও পাৰে, আহিবও পাৰে। ইট ইজ টোটেলি আনচাৰ্টেইন। আৰু এই আনচাৰ্টেইনিটিটোৱে মোক বহুত আৰু বৃহৎ ষ্ট্ৰেছত পেলাই দিয়ে। কিন্তু এই ষ্ট্ৰেছটো ডিটাৰমিনেশ্যন আৰু পেশ্যনলৈ পৰিণত হৈ যায় যেতিয়া মই আইডিয়া এটা পাই যাওঁ অকস্মাত। আৰু অকণো পলম নকৰাকৈ আইডিয়াটো ৰিয়েলিটিত পৰিণত কৰিবলৈ কামত লাগি যাওঁ। কণ্টেণ্ট লাগিলে যেনেকুৱাই নহওক, বেষ্ট বা এভাৰেজ, এফৰ্ট একেটাই লাগে। সেইফালৰ পৰা এটা এনজাইটি আহি থাকে যে কণ্টেণ্টটো যদি ভাল নহয়, সেই এফৰ্টখিনি যে দি আছোঁ অথলে যাব নেকি। সেইকাৰণে মোৰ কণ্টেণ্টবিলাক লাগিলে যেনেকুৱাই নাথাকক, মই অকণমান ক্ৰিয়েটিভ ৱেত প্ৰেজেণ্ট কৰিবলৈ চেষ্টা কৰোঁ, যাতে মই সেই এফৰ্টখিনি দিব সময়ত এনজয়ো কৰোঁ আৰু মানুহে কণ্টেণ্টটো ভাল নাপালেও এটলিষ্ট কিবা এটা চাই পেলানি ভাল পাওক। নতুন নতুন স্কিলছবিলাক যে শিকি থাকোঁ, এই ভিডিঅ'বিলাকতে মই ইণ্টিগ্ৰেট কৰোঁ আৰু এনেকৈ মই প্ৰেক্টিছ কৰাও হয়। এডিটিং শিকি থাকোঁতেই কিছুমান আইডিয়া মোৰ অট'মেটিকেলি উৎপন্ন হয় আৰু তেতিয়াই মই ভাবোঁ কি এই এডিটিং স্কিলটো এই ভিডিঅ'টোত ইণ্টিগ্ৰেট কৰিব পৰা যাব। ছ' সেই চিন্তাৰে মই এই ভিডিঅ'টো বনালোঁ আৰু এতিয়া আপলোড কৰি দিম। ভিডিঅ' বনাই দিলোঁ, আপলোডো কৰি দিলোঁ। নেক্সট উইক আকৌ ছেইম ষ্ট্ৰেছ, এটা ৰিপিটেড চাইকেল। এইবাৰ খাটাং, ষ্ট্ৰেছ নলওঁ। এইবাৰ সঁচাকৈ বেলেগ এটা গ্ৰহলৈ গুচি যাম। ভুল হৈ গ'ল। পৃথিৱীৰ ষ্ট্ৰেছ এৰি পলাইছিলোঁ, কিন্তু পৃথিৱীত অক্সিজেনো এৰি থৈ আহিলোঁ। নাও আই হেভ টু ৰিটাৰ্ণ টু আৰ্থ। নেক্সট ভিডিঅ' পৃথিৱীৰ পৰা। টিল দেন, গুড বাই।